নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ বহুত দিন পিছত। মই আছোঁ এতিয়া ছাবষ্টিটিউট বক্স এটাত। মানে এইখন যে দেখিছে এইখন ফিল্ডখন ইতিমধ্যে এখন টুৰ্ণামেণ্ট হৈ গ'ল ইয়াৰ ফিল্ডত। আৰু আজি আছে এখন বিশেষ খেল, প্ৰীতি মেচ। বঙাইগাঁও আৰক্ষী থানা আৰু মানিকপুৰ আৰক্ষী থানাৰ মাজত এখন ফুটবল মেচ। আৰু ফুটবল মেচখন অনুষ্ঠিত হ'ব কিছুমান পিছতে। আৰু আমাকে অলপ কিবা কিবি দায়িত্ব দিলে, সেইবোৰ দায়িত্ববোৰ এতিয়া কৰি আছোঁ। আৰু প্ৰথমতে বৃক্ষৰোপণ হ'ব, তাৰপিছত খেলখন আৰম্ভ হ'ব। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু অলপমান ট্ৰফিকেইটা দেখাই দিছোঁ, প্ৰতিপক্ষ দেখাই দিছোঁ, চাই থাকক। দূৰতো নহয়, এটা কাম লগতে আমাৰ মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি উপসভাপতি তেওঁলোকৰ সৈতে চিনাকি হ'ব। উপস্থিত আমন্ত্ৰিত অতিথিসকলকো আমি খেলুৱৈসকলৰ সৈতে চিনাকি দিবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে চিঅ' ভিডিঅ' ইতিমধ্যে তেখেতৰ খেলপথাৰৰ পিছত প্ৰকাশ কৰিছে। মানিকপুৰ বঙাইগাঁও তিন নম্বৰ ঠিক বঙাইগাঁও আৰক্ষী থানাৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল মেচখন ইতিমধ্যে সমাপ্ত হ'ল। উক্ত খেলখনত বঙাইগাঁও আৰক্ষী থানাই মানিকপুৰ আৰক্ষী থানাক পৰাস্ত কৰি বিজয়ী সন্মান অৰ্জন কৰিছে। এইখিনিতে এটি চমু সম্বৰ্ধনা অনুষ্ঠান আমি হাতত ৰাখিছোঁ।